Hello viewers. Hey guys, welcome to Rubysdailylifevlogs. আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মই এটা ৰেচিপি লৈ আহিছো। টাইটেলটো চাই নিশ্চয় গমে পাইছে চাগে। তেন্তে বেছি দেৰি নকৰি বলক ভিডিঅটো আৰম্ভ কৰো। আজি মই মগজৰে মাছৰ ৰেচিপি এটা বনাবলৈ ট্ৰাই কৰিম। আমি মানুহ দুজন গতিকে মই ইমানখিনি মগজ লৈছো আৰু এই মগজখিনি এতিয়া মই 10 বা 15 মিনিট মান পানীত তিয়াই থৈ দিম। এয়া মই পানীত তিয়াই থৈছো আৰু 10 বা 15 মিনিট মানৰ পাছত মই এইখিনি গ্ৰাইন্ড কৰি লম। এইখিনি যেহেতু কোমলিবলৈ 15 মিনিট মান লাগিব, তাতে মই 15 মিনিট ৰৈ থাকাতকৈ মাছৰ মূৰ আছে, মাছৰ মূৰৰ ৰেচিপি এটা বনাবলৈ ট্ৰাই কৰোঁ এতিয়া। আৰু এই মাছৰ মূৰৰ ৰেচিপিটো মই এই মগু দালি দি বনাম। প্ৰথমতে এই দালিখিনি মই এতিয়া বইল কৰি লওঁ, চাই থাকিব আপোনালোকে। এয়া ইমানকণ দালিত ইমানকণ পানী দিছোঁ আৰু লগতে মই অকণমান নিমখ দি দিছোঁ। 2টা বা 3টা চিটি মাৰিব লাগিব। এতিয়া মই গেছত উঠাই দিম প্ৰেছাৰ কুকাৰটো। আৰু ইয়াত মাছৰ মুড়িঘণ্ট প্লাছ মাছৰ ৰেচিপিটোৰ কাৰণে মই এনেকৈ পেষ্ট কৰি লৈছোঁ। ইয়াত আছে 2টা পিঁয়াজ, জলকীয়া 4টা 5টামান আছে, নহৰু আছে, আদা আছে আৰু বিলাহী এটা। আৰু এই গোটেইখিনি মিক্স কৰি মই এনেকৈ এটা পেষ্ট বনাই লৈছোঁ। এয়া মই দালিখিনি বইল কৰি ল'লোঁ, ধুনীয়াকৈ বইল হৈছে আৰু মই কেৰাহী পাতি লৈছোঁ। এইখিনি এতিয়া ৰেডি কৰিম। ইয়াত মই টিস্পুনেৰে 3 চামুচ তেল দিছোঁ। এয়া বনাই থোৱা পেষ্টৰ 4 চামুচ মই ইয়াত দিলোঁ আৰু লগতে হালধি আধা চামুচ, নিমখ জোখ অনুযায়ী আৰু জিৰা গুড়িটো মই 1 চামুচ দিছোঁ। আৰু এতিয়া মই গোটেইখিনি মিক্স কৰি দিম লৰাই। এয়া মই ভালকৈ লৰাই মিক্স কৰি ল'লোঁ আৰু গেছৰ হিটটো প্ৰায় চিম কৰি থ'লে ভাল হয়। আৰু এতিয়া মই যিখিনি দালি বইল কৰিছিলোঁ, সেই বইল দালিখিনি মই এতিয়া ইয়াত বাকি দিম। এয়া বইল দালিখিনি মই কেৰাহীত বাকি দিলোঁ আৰু এতিয়া মই গোটেইখিনি মিক্স কৰি অলপ পৰ ঢাকোনখন মাৰি থ'ম প্ৰায় 5 মিনিটমান। আৰু গেছৰ হিটটো চিম কৰি থ'লেই ভাল হ'ব। আৰু লগতে মাছৰ মূৰকেইটা মই এনেকৈ সৰু সৰুকৈ ভাঙি ল'লোঁ। আৰু এইখিনি এতিয়া 5 মিনিটমান হৈ গ'ল। চাওক, গৰম পানী পাতিছোঁ। এতিয়া অকণমান সামান্য গৰম পানী অকণমান দিম। এয়া সামান্য গৰম পানী অকণমান দিছোঁ জোখ অনুযায়ী। এতিয়া মই যিখিনি মাছৰ মূৰটো ভাঙি লৈছিলোঁ, এই মাছখিনি মই ইয়াত দি দিম। এয়া বাকি দিলোঁ। এতিয়া পুনৰ ভালকৈ লৰাই দিম মই। এইখিনি মিক্স কৰি দিলোঁ চাওক। আৰু এতিয়া মই সামান্য ফিছ কাৰী মছলাটো অকণমান ওপৰতে ছটিয়াই দিম। লগতে অকণমান কিচমিচ লৈছোঁ, এইখিনিও ইয়াত মই বাকি দিম। এয়া মাছৰ মূৰৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। নিমখ চালোঁ জোখ অনুযায়ী ঠিকেই হৈছে। আপোনালোকে ট্ৰাই কৰি চাব কেনেকুৱা হয়, কেনেকুৱা পাই জনাব। আৰু এতিয়া মই মগজৰ সৈতে মাছৰ ৰেচিপিটো ৰেডি কৰোঁ। আৰু এয়া মগজখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া আৰু মগজেৰে মাছৰ ৰেচিপিটো বনাবলৈ মই এইখিনি উপাদান ৰেডি কৰি লৈছোঁ। এইখিনি মগজ আৰু এইখিনি প্ৰথম যিখিনি মই মাছৰ মূৰৰ ৰেচিপিটো যেনেকৈ বনালোঁ পেষ্টখিনি, সেই একেখিনি পেষ্টে আছে আৰু অকণমান কিচমিচ আৰু এটা তেজপাত। এতিয়া মই বনাম। এয়া মই কেৰাহী পাতিত তেল দিলোঁ 3 চামুচ। এনেকুৱা চামুচেৰে 3 চামুচ তেল দিলোঁ। কেৰাহীত তেল গৰম হোৱাত মই তেজপাতখিলা এনেকৈ দিলোঁ আৰু গ্ৰাইণ্ড কৰা পেষ্টখিনিও লগতে বাকি দিলোঁ এনেকৈ। আৰু আধা চামুচ হালধি দিলোঁ, জোখ অনুযায়ী নিমখ। আৰু এতিয়া গোটেইখিনি মিক্স কৰি ল'ম লৰাই। গেছৰ হিটটো চিম কৰি অলপ পৰ মই ঢাকোনখন মাৰি থ'ম প্ৰায় 2-3 মিনিটমান। 2-3 মিনিটমানৰ পাছত চাউণ্ডে এটা গ্ৰেভি লুক আহি গৈছে চাওকচোন। আৰু এতিয়া মই মগজখিনি ইয়াত বাকি দিম। এয়া মগজখিনি বাকি দিলোঁ আৰু যিখিনি কিচমিচ আছিলে সেই কিচমিচখিনি মই এতিয়া ইয়াত একেবাৰে দি দিম। এয়া দিলোঁ আৰু ভালকৈ লৰাই প্ৰায় আকৌ 1.5-2 মিনিটমান এনেকৈ থৈ দিম। সামান্য পানী অকণমান দিছোঁ মই ইয়াত। এয়া চব ফুল গ্ৰেভি লুক আহি গৈছে। আৰু এতিয়া ইয়াত মই মিৰ্চি পাউডাৰ অকণমান দিম আৰু মাছৰ যিটো আৰু ইয়াত মই পানী সামান্য দি মিৰ্চি পাউডাৰ আধা চামুচ দিলোঁ আৰু মাছৰ মছলা
আপোনাৰ এচামুচ দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম। এয়া মিক্স কৰি দিলোঁ আৰু এতিয়া ইয়াত মাছৰ পিচকেইটা দিব পাৰি আৰু এয়া মাছৰ পিচকেইটা দিলোঁ আৰু এতিয়া যিখিনি গ্ৰেভি আছে গ্ৰেভিখিনিৰ লগত ফুল মিক্স আপ কৰি দিওঁ আৰু নিমখটো মই চালোঁ টেষ্ট কৰি জোখ অনুযায়ী ঠিকেই হৈছে। এয়া চাওক মই মিক্স কৰি দিলোঁ গোটেইখিনি আৰু মগজেৰে মাছৰ ৰেচিপিটো কমপ্লিট ৰেডি হৈ গ'ল। চাওক লুকছটো কেনেকৈ আহিছে বাৰু মোক জনাব আৰু খাই কেনেকুৱা পাওঁ আপোনালোকক জনাই আছোঁ বাৰু। মোৰ ৰেচিপিকেইটা কেনেকুৱা পালে বাৰু জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে ভাল লাগিছে তেন্তে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু নিউ ভিউৱাৰ্ছ প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, থেংক ইউ।